নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কচু কেনেকৈ পাতত দিয়ে তাক দেখুৱাম। প্ৰথমতে আমি ল'ব লাগিব কচু, থুৰি কচু, তাৰপৰা থুৰি কচু এনেকৈ কুটি ল'ব লাগিব। তাৰপিছত বিলাহী লাগিব, ভোট জলকীয়া লাগিব, ৰচুন লাগিব, অলপ নিমখ দিব লাগিব। তাৰপিছত কচুখিনি কাটি ল'ব লাগিব। কিন্তু কচুখিনি মই বনোৱা নাই, ককাইদেউ ৰিংকু দাই বনাই আছে, লগত আছে আমাৰ যিটো দা। আপোনালোকে চাই যাওক, কেনেকুৱা পালে জনাব। কচুখিনি কাটি আছে তেওঁলোকে। ৰচুন দিছে অলপ, ৰচুনটো বাকলি সৈতে দিছে, তেতিয়া চেণ্টটো ধুনীয়া হয়। আপোনালোকে প্ৰথমবাৰ ভিডিঅ'টো চাই থাকক, কিদৰে বনাইছে কচু পিটিকা। এতিয়া ভোট জলকীয়াটো কাটিব। ভোট জলকীয়ালৈ আকৌ মোৰ বহুত ভয়। ভোট জলকীয়া মই কাটিব নোৱাৰোঁ দেই এনেকৈ। এতিয়া কলপাতখিলা কেনেকৈ জাপে চাবচোন। গোটেইখিনি মিক্স কৰি লৈছে। কলপাতখন প্ৰথমতে দুমুটক কৰি লৈছে। এতিয়া আৰু এখন কলপাত লেৰেলাই লৈছে, ভাপত দি লেৰেলাই লৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ইয়াৰ পিছত আমি ভক্ষণে কৰিলোঁ। তাৰপৰা ভক্ষণ কৰা ভিডিঅ' বনাব নহ'ল। পিছলৈও চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বিলাক। লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ ধন্যবাদ। সকলোকে আকৌ লগ পাম।